নমস্কাৰ আজি আপোনালোকলৈ লৈ আহিছোঁ আসাম জিকেৰ কেইটামান অতি ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কাৰণ এইবোৰ প্ৰশ্ন প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে অতি দৰকাৰী কুৱেশ্যন নম্বৰ 1 অপশ্যন নম্বৰ 1 হৈছে স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল সৈয়দ ছাৰ মহম্মদ সাদুল্লাহ সৈয়দ ছাৰ মহম্মদ সাদুল্লাহ আছিল স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী দুই নম্বৰ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গতিকে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী এইটো আপোনালোকে নিশ্চয় জানে গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল 5 বছৰ গতিকে মুখ্যমন্ত্ৰীৰ কাৰ্যকাল হৈছে 5 বছৰ স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল গৰাকী ছাৰ সালেহ মহম্মদ আকবৰ হাইদৰি হ'ব লাগিছে হাইদৰি স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল গৰাকী হ'ল ছাৰ সালেহ মহম্মদ আকবৰ হাইদৰি স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম ৰাজ্যপাল গৰাকী হেনৰি জোচেফ টুইনাম গতিকে আমি ইয়াত কি পালোঁ স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী সৈয়দ ছাৰ মহম্মদ সাদুল্লাহ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল 5 বছৰ স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল গৰাকী ছাৰ সালেহ মহম্মদ আকবৰ হাইদৰি তাৰপিছত স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম ৰাজ্যপাল গৰাকী হৈছে ইয়াত হাইদৰি আছে গতিকে ইয়াত হেনৰি জোচেফ টুইনাম এইবোৰ পৰীক্ষাৰ কাৰণে অতি ইম্পৰ্টেণ্ট যদি ভিডিঅ'টো চাই অলপ উপকৃত হৈছোঁ বুলি ভাবে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কুৱেশ্যন নম্বৰ 6 অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকী সৈয়দা অনুৱাৰা তাইমুৰ সৈয়দা অনুৱাৰা তাইমুৰ হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কুৱেশ্যন নম্বৰ অপশ্যন নম্বৰ 7 ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী গতিকে ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী হৈছে ৰাজ্যপালক নিযুক্তি কোনে দিয়ে ৰাষ্ট্ৰপতিয়ে গতিকে ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আৰু মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে ৰাজ্যপালে গতিকে ৰাজ্যপালক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে আৰু মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে ৰাজ্যপালে অসমত প্ৰথমখন অকংগ্ৰেছী জনতা দলৰ চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকী এইটো অতি ইম্পৰ্টেণ্ট অসমত প্ৰথমখন অকংগ্ৰেছী অৰ্থাৎ জনতা দলৰ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা আছিল মুখ্যমন্ত্ৰী গতিকে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকী হৈছে সৈয়দা অনুৱাৰা তাইমুৰ ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী হৈছে ৰাজ্যপালক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি আৰু মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে ৰাজ্যপালে তাৰপিছত অসমত প্ৰথমখন অকংগ্ৰেছী বা জনতা দলৰ চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকী হৈছে গোলাপ বৰবৰা আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথম আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি পিছলৈ এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ পাই থাকিবৰ কাৰণে বেল বাটনটো ক্লিক কৰি অল কৰি ৰাখিব